Oh, Bablu, Bablu. Bablu, ইয়াত কি কৰি আছ তই? এইটো দেখিছ নাই দাগ এটা লাগিলে না পানীও দিছোঁ চাবোনো দিছোঁ চাবোনো মাৰিছোঁ নগৈছে মোৰ একশৰ নিচিনাকৈ মোলৈ চাই পেলাই হাঁহি আছে কাৰণ তই অথনিৰ পৰা পানী আৰু চাবোনে হয়তো কাপোৰ ধুই আছ আৰু তোক পানী আৰু চাবোনেও সহায় কৰিবলৈ হয়তো অস্বীকাৰ কৰিলে তেন্তে কি কৰিম এতিয়া তই মোক কচোন এইটো দাগটোক মই দিয়া কাৰণ তই যিবোৰ পানী ব্যৱহাৰ কৰি আছ বা আমি যিবোৰ ব্যৱহাৰ কৰোঁ পানী এইবোৰ আমাৰ কঠিন পানী হয় আৰু কঠিন পানীত আমাৰ কেলছিয়াম আৰু মেগনেছিয়ামৰ লৱণ থাকে গতিকে কঠিন পানীত আমাৰ চাবোনে ভালদৰে কাম নকৰে গতিকে ইয়াত তই ডিটাৰজেণ্ট বা অপমাৰ্জক ব্যৱহাৰ কৰিব লাগিব তেন্তে ডিটাৰজেণ্টে কিয় কাম কৰে ইয়াৰ ভিতৰত কি কাম কৰা মানুহ থাকে নেকি कौन है ये लोग कहाँ से आते हैं হে শ্ৰমিক নহয় ডিটাৰজেণ্টত সৰু সৰু ক্ষুদ্ৰ ছুপাৰ পাৱাৰ থকা কিছুমান অণু থাকে কি ছুপাৰ পাৱাৰ ইহঁত কি এভেঞ্জাৰ নেকি শুন তেন্তে ডিটাৰজেণ্টত সৰু সৰু কিছুমান ক্ষুদ্ৰ অণু থাকে প্ৰতিটো অণু আকৌ দুটা মেৰু থাকে এটা জলাকষি মেৰু আৰু আনটো জলবিকষি মেৰু জলাকষি মেৰুটো পানীত দ্ৰৱীভূত হয় আনহাতে জলবিকষি মেৰুটোৱে পানীত দ্ৰৱীভূত নহয় জলাকষি মেৰুটোৱে পানীত ভাল পায় আৰু জলবিকষি মেৰুটোৱে আকৌ তেল আৰু মলিবোৰকহে ভাল পায় মানে অণুবোৰৰ দুটা পাৰ্চনেলিটি থাকে মোৰ গাৰ্লফ্ৰেণ্ডৰ নিচিনা बड़ा हरामी हो बेटा একজেক্টলি ই এবিধ মুড চুইং হয় এবিধ ৰাসায়নিক পদাৰ্থ হয় ইয়াত কি হয় শুন ডিটাৰজেণ্টে পানীৰ পৃষ্ঠটান অৰ্থাৎ ছাৰ্ফেচ টেনশ্যন হ্ৰাস কৰে আৰু ডিটাৰজেণ্টৰ ফলত আমাৰ পানী ভালদৰে কাপোৰত বিয়পি পৰাত সহায় হয় আৰু তাৰ ফলত পানীবোৰ আমাৰ কাপোৰৰ আহত বেছি ভালদৰে সোমাই যাব পাৰে ডিটাৰজেণ্টে পানীক কয় ভিতৰলৈ যোৱা লাজ নকৰিবা জলাবিকষি মেৰু আমাৰ তেল আৰু মলিবোৰৰ লগত সংযুক্ত হৈ থাকে আৰু জলাকষি মেৰু আমাৰ পানীৰ লগত লাগি থাকে ডিটাৰজেণ্টৰ অণুবোৰে মলিটোক আগুৰি পেলাই এটা বিশেষ আকৃতি গঠন কৰে যাক আমি মাইচেল বা কণাপুঞ্জ বুলি কওঁ মাইচেল এইটো কি শ্যাম্পুৰ ব্ৰেণ্ডৰ নাম নেকি হে নহয় ই এবিধ বিশেষ গঠন হয় বা আকৃতি হয় যাক আমি মাইচেল বা কণাপুঞ্জ বুলি কওঁ আমাৰ ডিটাৰজেণ্টে আমাৰ মলিবোৰ আঁতৰাই কাৰণ আমাৰ ডিটাৰজেণ্টে মলি আৰু কাপোৰৰ মাজত যিটো আকৰ্ষণী বল থাকে বা বন্ধন থাকে এইটো ভাঙি পেলাই আৰু ডিটাৰজেণ্টে আমাৰ মাইচেল বা কণাপুঞ্জ সৃষ্টি কৰে যিয়ে আমাৰ মলিবোৰক আগুৰি ধৰে আৰু আমি পানীৰ দ্বাৰা সেই মাইচেলক আঁতৰাই পেলাব পাৰোঁ মাইচেলৰ লগতে আমাৰ সেই মলিবোৰ কাপোৰৰ পৰা মলিবোৰ আঁতৰি যায় যেনে তোৰ এই কাপোৰৰ পৰা তোৰ তেলখিনি আঁতৰি যাব তাৰ মানে ডিটাৰজেণ্ট হ'ল মধ্যস্থতাকাৰী ডিটাৰজেণ্টে কয় তেলজি প্লিজ মোক এৰি দিয়া পানীজীয়ে তোমাক ঘৰলৈ লৈ যাব এই অৱশেষত আজি তোক মগজুটোৱে তোক বিচাৰি পালে তেন্তে তই আধা পেকেট চাফ ঢালি দিলি যে অধিক ডিটাৰজেণ্ট ইকুৱেল টু অধিক চাফাই বেছিক মেথছ আকৌ হে নহয় এতিয়া তোৰ কাপোৰ আৰু গোটেইবোৰ ফেনে ধুই পেলাব